মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ চেপ্টাৰ 6 অনুশীলনী 6 অনুশীলনী 6ৰ 1ৰ পৰা 6 নম্বৰলৈকে অতি সহজ পদ্ধতিত সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 6ৰ 1 নম্বৰত আছে এখন লুডু খেলত 4জন খেলুৱৈ A, B, C আৰু D আছে। A প্ৰথম লুডু গুটিটো মাৰি পঠিয়ায়, তাৰ পাছত বিয়ে, তাৰ পাছত সিয়ে, তাৰ পাছত ডিয়ে আৰু পুনৰ এ এনেদৰে ক্ৰম চলি থাকে। প্ৰত্যেকে এবাৰকৈ লুডু গুটিটো মাৰি পঠিয়ালে 103 নং বাৰত কোনে লুডু গুটিটো মাৰিবলৈ পাব কাৰণ দেখুওৱা। এখন লুডু খেলত 4জন খেলুৱৈ আছে A, B, C আৰু D। A মাৰিব 1, B মাৰিব 2, C 3, D 4, আকৌ A5, B6, C7, 8, D এনেকৈ গৈ 103 নম্বৰ বাৰ গুটিটো কোনে মাৰিব সেইটো আমি উলিয়াব লাগে। এনেকৈ ওলাওঁতে আমাৰ বহুত সময় লাগিব। এতিয়া আমি এইটো এটা সহজ পদ্ধতিত উলিয়াবলৈ চেষ্টা কৰিম। কিমান আছে? 103 খেলুৱৈ কেইজন আছে? 4জন। একে আমি হৰণ কৰি দিম। 10ক যদি 4ৰে হৰণ কৰি দিওঁ দুবাৰ যাব, হ'ব 8। এতিয়া 10ৰ পৰা 8 বিয়োগ কৰিলে আমি 2 পাম আৰু এই 3টো তললৈ নমাই দিয়া হৈ গ'ল 23। 23 4 কেইবাৰ যাব? 5 বাৰ যাব, হ'ব 20। এতিয়া 23 পৰা 20 বিয়োগ কৰিলে পাম আমি 3, ভাগশেষ পালোঁ 3। এতিয়া চোৱা, প্ৰত্যেকজনে কি কৰিব? 25 বাৰ 25 বাৰকৈ মাৰিব। তাৰপিছত এই 3 নম্বৰটো 3 বাৰ বাকী থাকিব। এই 3 বাৰ কোনে মাৰিব? তাৰমানে মই দেখুৱাই দিছোঁ। ডিয়ে মাৰিব 100 নম্বৰ বাৰ ডিৰ ভাগত পৰিব। তাৰপিছত 99 নম্বৰটো চিৰ ভাগত পৰিব, 98টো বিৰ ভাগত পৰিব, 97টো এৰ ভাগত পৰিব। তাৰমানে A 97 বাৰটো পৰিব, B 98, C 99, D 100 আৰু 3 বাৰ থাকিলে, যিহেতু আমাৰ 103 কথা কৈছে, 103 কথা কৈছে। এতিয়া 100 লৈকে গ'ল। 101 নম্বৰ বাৰ মাৰিব A, 102 এইটো হ'ব B, 100 এইটো হ'ব C। তাৰমানে 103 নম্বৰ বাৰত লুডু গুটি কোনে মাৰিব পাৰে সেইটো আমাৰ উলিয়াব দিছে। গতিকে আমি পালোঁ চিয়ে মাৰিব, চিয়ে 103 নম্বৰ বাৰ মাৰিব আৰু আমাৰ কাৰণ দৰ্শাব দিছে। এতিয়া চাই লওঁ আমি কেনেকৈ কাৰণ দৰ্শাব পাৰোঁ। এতিয়া আমি এনচাৰটো লিখিম। 103 নং বাৰ, 103 নং বাৰত 103 নং বাৰত লুডু গুটি চিয়ে মাৰিব। চিয়ে মাৰিব কেনেকৈ চোৱা, 25 into 4, তাৰমানে এই 25 into 4 কৰিলে পাওঁ আমি 100 আৰু 3 বাৰ বাকী থাকিলে 25 into 4 plus 3। এতিয়া এই 3ৰ অৰ্থটো চি বুজাব, এনে লিখি দিম। 3ৰ অৰ্থ চি। এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। মই আকৌ এবাৰ কৈ দিছোঁ। 103 নং বাৰত লুডু গুটি চিয়ে মাৰিব। এতিয়া 4 into 25 কৰিলে পাওঁ আমি 100, তাৰ লগত 3 যোগ কৰিলে আমাৰ 103 হ'ব। কাৰণে লিখি দিছোঁ 25 into 4 plus 3 আৰু এই 3ৰ অৰ্থটোৱে হ'ল চি, তাৰমানে চিয়ে মাৰিব 103 নম্বৰ বাৰ। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে এখন বিদ্যালয়ত 50টা শ্ৰেণী কোঠা আছে। প্ৰতিটো কোঠাত 2খনকৈ ফেন আছে। ফেনবোৰৰ নম্বৰ 1ৰ পৰা 100 লৈকে ক্ৰমিকভাৱে দিয়া আছে। অৰ্থাৎ 1 নম্বৰ কোঠাত 1 আৰু 2, 2 নম্বৰ কোঠাত 3 আৰু 4 ইত্যাদি। এদিন বিদ্যুৎ বিচ্যুতিৰ ফলত 25টা কোঠাৰ ফেনবোৰ বিকল হৈ পৰিল। এই 25টা কোঠাৰ ফেনৰ নম্বৰসমূহ যোগফল 1000 হ'ব পাৰেনে? কাৰণ দেখুওৱা। তাৰমানে এখন বিদ্যালয়ত 50টা শ্ৰেণী কোঠা আছে আৰু 50টা শ্ৰেণী কোঠাৰ প্ৰত্যেকটো শ্ৰেণী কোঠাত 2খনকৈ ফেন আছে। এবাৰ বিদ্যুৎ বিচ্যুতিৰ ফলত 25টা কোঠাৰ ফেন বেয়া হৈ গ'ল আৰু বাকী 25টা কোঠা থাকিলে এই 25টা কোঠাৰ ফেন যদি আমি ফেনৰ নম্বৰ যদি আমি যোগ কৰি দিওঁ
তেতিয়া আমি 1000 পাওঁ নে নাপাওঁ সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে আৰু এখন শ্ৰেণী কোঠাত মানে দুখনকৈ ফেন আছিলে এইটো কেনেকৈ কৰিম চাই লোৱা এতিয়া চাও 25 টো এটা অযুগ্ম সংখ্যা এই 25 টো এটা অযুগ্ম সংখ্যা আৰু 1000 টো এটা যুগ্ম সংখ্যা আমি আগত পাইছো যে অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো সদায় অযুগ্ম হয় তাৰ মানে অযুগ্ম সংখ্যা যেনে 3 5 7 3 টো এটা অযুগ্ম সংখ্যা 5 টো এটা অযুগ্ম সংখ্যা 7 টো এটা অযুগ্ম সংখ্যা কিন্তু ইয়াক লোৱা হৈছে অযুগ্ম বাৰ তাৰ মানে 1 2 3 3 টো এটা অযুগ্ম সংখ্যা এনেকুৱা অযুগ্ম সংখ্যা যদি আমি অযুগ্ম বাৰ লৈ যোগ কৰো তেতিয়া তাৰ যোগফল অযুগ্ম হ'ব আৰু এনেকুৱা অযুগ্ম সংখ্যা যদি আমি যুগ্ম বাৰ লৈ যোগ কৰো তেতিয়া যোগফলটো যুগ্ম হ'ব হেতুৱে কৈছে যে অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম সংখ্যাই হয় আমি পালো 25টা শ্ৰেণী কোঠাৰ ফেনৰ নম্বৰ যোগ কৰিলে 1000 নাপাও মানে যুগ্ম সংখ্যা নাপাও তো ইয়াৰ আনসাৰটো লিখিম আমি নোৱাৰে কাৰণ ৰখাব দিছে কাৰণটো লিখিম আমি কাৰণ অযুগ্ম সংখ্যক কাৰণ অযুগ্ম সংখ্যাৰ অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম এটোও হল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 3 নম্বৰত আছে 3x2 জালিকা এখন দিয়া আছে প্ৰতিটো শাৰী আৰু স্তম্ভৰ যোগফল যুগ্ম নে অযুগ্ম বৃত্তত লিখা হৈছে অযুগ্ম যোগফলৰ বাবে 0 এনেকে ৰাউন্ড চিন দিছে আৰু যুগ্ম যোগফলৰ বাবে এটো সিৰে দেখুৱা হৈছে 6টা বাকচ এনেদৰে পূৰ কৰা যাতে শাৰী আৰু স্তম্ভৰ যুগ্ম অযুগ্মৰ যোগফল বাকচৰ কাষত দিয়া যুগ্ম অযুগ্ম শৰ্ত মানি চলে তাৰমানে ইয়াত এটা বাকচ দিছে এই বাকচটো চোৱা তোমালোকে এই তিনিটা যোগ কৰিলে যোগফলটো যাতে আমি অযুগ্ম পাও কাৰণ এটো অযুগ্মৰ চিহ্ন আকৌ এই তিনিটা যোগ কৰিলে যাতে আমি যুগ্ম পাও এটো হল যুগ্মৰ চিহ্ন আকৌ এইফালে এইটো আৰু এইটো যোগ কৰিলে যাতে যোগফলটো আমি যুগ্ম পাও এইটো আৰু এইটো যোগ কৰিলে যোগফলটো যাতে যুগ্ম পাও আৰু এইটো আৰু এইটো যোগ কৰিলে যোগফলটো যাতে আমি অযুগ্ম পাও এটো কেনেকৈ কৰিম চাই লোৱা 3 নম্বৰত প্ৰথম তোমালোকে এনেকৈ বাকচ এটা বনাই লবা এটো হল যুগ্ম এটো হল যুগ্ম এটো হল অযুগ্ম এটো হল যুগ্ম আৰু এটো হল অযুগ্ম তাৰমানে এই দুটা যোগ কৰিলে আমি যুগ্ম পাব লাগিব আমি যদি যুগ্ম কৈ দিও তেতিয়া আমি যুগ্মই পাম তাৰমানে ইয়াত লিখিম আমি যুগ্ম সংখ্যা যুগ্ম সংখ্যা কৰিলে আমি যুগ্ম সংখ্যাই পাম ইয়াতো লিখিম আমি যুগ্ম যুগ্ম ইকুৱেল টু হ'ব যুগ্ম এটো যুগ্ম পালো এতিয়া এটো আমাৰ যুগ্ম পাব লাগে একে লিখিম আমি যুগ্ম ইকুৱেল টু যুগ্ম তাৰমানে যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে আমি যুগ্ম সংখ্যা পাম এটো আকৌ হ'ব লাগে অযুগ্ম এতিয়া আমি যদি ইয়াত অযুগ্মৰ লগত যদি যুগ্ম সংখ্যা যোগ কৰি দিও আমি অযুগ্ম সংখ্যা পাম নাইবা এনেকৈ উলিয়াই লও যুগ্ম কৰিলে আমি যুগ্ম সংখ্যা পাম ইয়াৰ লগত যদি আমি অযুগ্ম যোগ কৰি দিও তেতিয়া অযুগ্ম সংখ্যা পাম তাৰমানে যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিলে আমি অযুগ্ম সংখ্যা পাম ইয়াত আমি অযুগ্ম লিখিম অযুগ্ম তাৰমানে যুগ্ম আৰু যুগ্ম যোগ কৰি আমি যুগ্ম সংখ্যা পালো আৰু যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰি আমি অযুগ্ম সংখ্যা পালো ইয়াত আকৌ আমাৰ এইফালে হিসাব কৰিলে আমাৰ অযুগ্ম ওলাব লাগিব এইফালে হিসাব কৰিলে আমাৰ যুগ্ম ওলাব লাগিব ইয়াত আমি যুগ্ম লিখিম এতিয়া চোৱা অযুগ্মৰ লগত যদি আমি যুগ্ম যোগ কৰি দিও অযুগ্ম পাম আকৌ এইফালে যুগ্ম ওলাব লাগে যুগ্মৰ লগত যুগ্ম যোগ কৰিলে আমি যুগ্ম পাম আকৌ যুগ্মৰ লগত যদি যুগ্ম যোগ কৰি দিও আমি যুগ্মই পাম এটোৱে হল
3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে সংখ্যাবিলাক পুনৰাবৃত্তি নকৰাকৈ শূন্যক যাদু দ্ৰৱক হিচাপে 3 × 3 যাদু বৰ্গ এটা সাজা প্ৰয়োজন মতে ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰিবা পুনৰাবৃত্ত নকৰাকৈ মানে এটা সংখ্যা আমি ৰিপিট কৰিব নোৱাৰিম মানে এটা সংখ্যা বাৰ বাৰে লিখিব নোৱাৰিম কেনেকৈ কৰিম চাই লোৱা 4 নম্বৰটো প্ৰথম তোমালোকে এনেকুৱা 3 × 3 চাৰ্ট এখন বনাই ল'বা আৰু ইয়াত তলত লিখি ল'বা যাদু দ্ৰৱক মানে আমি এই কাষত যিবোৰ সংখ্যা লিখিম এই সংখ্যাৰ যোগফলটোৱে হ'ব যাদু দ্ৰৱক আৰু যাদু দ্ৰৱকটো কি হ'ব লাগে শূন্য হ'ব লাগে এতিয়া আমি চাও ইয়াত যদি আমি 0 দিও 0 1 2 3 4 আকৌ এফালে যদি আহো তেতিয়া কি হ'ব -1 -2 -3 -4 এতিয়া 1 2 3 4 1 2 3 4 0টো ক'ত আছে মাজত থাকিলে আমি ইয়াতো কি কৰিম মাজত লিখিম 0 লিখিলো এতিয়া 0 লগত যদি আমি 1 যোগ কৰি দিও তেতিয়া আমি কি পাম 1 এ পাম তে আমি ইয়াত লিখিম 1 এই 0 লগত 1 যোগ কৰিলে 1 পালো 1 টো আমি ইয়াত লিখিলো আকৌ 0 লগত যদি আমি 2 যোগ কৰি দিও 2 পাম 2 টো আমি ইয়াত লিখিম এতিয়া 0 লগত যদি আমি বা 0 পৰা যদি আমি 3 বিয়োগ কৰি দিও তেতিয়া কি পাম আমি -3 পাম তো 1 2 3 তাৰ মানে 0 লগত 1 যোগ কৰি আমি 1 পালো 0 লগত 2 যোগ কৰি আমি 2 পালো এতিয়া 0 পৰা 3 বিয়োগ কৰি আমি -3 পাম 0 পৰা যদি আমি 3 বিয়োগ কৰি দিও -3 পাম এতিয়া 0 পৰা যদি আমি 4 বিয়োগ কৰি দিও -4 পাম আকৌ 0 লগত যদি আমি 4 যোগ কৰি দিও +4 পাম আকৌ 0 পৰা যদি আমি 1 বিয়োগ কৰো ইয়াত 1 আছে গতিকে ইয়াত ওপৰত যাব চুকত এতিয়া 0 পৰা যদি আমি 1 বিয়োগ কৰি দিও -1 পাম আকৌ 0 পৰা যদি আমি 2 বিয়োগ কৰি দিও -2 পাম আকৌ 0 লগত যদি আমি 3 যোগ কৰি দিও আমি +3 পাম এতিয়া চোৱা ইয়াত 1 ইয়াত 1 ইয়াত 3 ইয়াত 3 ইয়াত 2 ইয়াত 2 এতিয়া আমাৰ কি কৈছে যাদু দ্ৰৱকটো 0 এতিয়া তুমি জিফালে হিসাব কৰা বা আমি জিফালে হিসাব কৰিম যোগফলটো আমাৰ শূন্য ওলাব যেনেকৈ এনেকৈ চাও আমি -3 আছে 2 + 1 কৰিলে পাম আমি 3 3 পৰা 3 বিয়োগ কৰিলে আমি 0 পাম আকৌ ইফালে চাও -4 + 3 সৰি -4 + 4 0 আকৌ ইফালে আছে -1 -2 + 3 তাৰ মানে -1 যোগ -2 পাম আমি -3 আৰু ইয়াত আছে +3 শূন্য হ'ব আকৌ তোমালোকে এনেকৈ চাব পৰা -1 সৰি -3 -1 -4 + 4 0 +2 -2 0 -4 আছে আৰু 3 আছে +1 আছে +3 + 1 কৰিলে পাম 4 +4 -4 0 এইটোৱে হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 5 নম্বৰত আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা এত আছে যুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম সংখ্যক অযুগ্ম সংখ্যা তাৰ মানে সংখ্যাটো হ'ল যুগ্ম আমি ল'ব লাগিব অযুগ্ম বাৰ যেনে 2 এটা যুগ্ম সংখ্যা +4 এটা যুগ্ম সংখ্যা +6 এটা যুগ্ম সংখ্যা কিন্তু আমি লৈছো অযুগ্ম বাৰ তাৰ মানে 1 2 3 বাৰ লৈছো 3টো এটা অযুগ্ম সংখ্যা ইয়াক যোগ কৰিলে যোগফলটো আমি যুগ্মই পাম 6 + 4 কৰিলে পাম 10 10 ৰ লগত 2 যোগ কৰিলে পাম 12 12টো এটা যুগ্ম সংখ্যা তাৰ মানে এই নম্বৰটো হ'ব শুদ্ধ যুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম সংখ্যা এনসাৰটো হ'ব শুদ্ধ এই নম্বৰটো এনসাৰ হ'ব শুদ্ধ এতিয়া বি নম্বৰটো চাও বি নম্বৰত কৈছে অযুগ্ম সংখ্যক যুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম তাৰ মানে অযুগ্ম সংখ্যক যুগ্ম সংখ্যাৰ যোগফল তাৰ মানে সংখ্যাটো হৈছে অযুগ্ম কিন্তু লৈছে যুগ্ম বাৰ যেনে চাও আমি 3 এটা অযুগ্ম সংখ্যা +5 এটা অযুগ্ম সংখ্যা +7 এটা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাক যুগ্ম বাৰ লৈছে +9 এটা অযুগ্ম সংখ্যা তাৰ মানে অযুগ্ম সংখ্যা আমি যুগ্ম বাৰ লৈছো তাৰ মানে 1 2 3 4 4টো এটা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাক আমি যুগ্ম বাৰ লৈছো এটো যোগ কৰিলে যোগফলটো আমি যুগ্মই পাম যেনে 7 আৰু 9 যোগ কৰিলে পাম আমি 16
16 লগত যদি 5 যোগ কৰি দিওঁ পাম 21 21 লগত 3 যোগ কৰিলে পাম 24 24টো এটা যুগ্ম সংখ্যা এতিয়া এটো হ'ব শুদ্ধ বি নম্বৰটো শুদ্ধ সি নম্বৰত আছে যুগ্ম সংখ্যাৰ যোগফল হৈছে অযুগ্ম তাৰমানে সংখ্যাটো হ'ল যুগ্ম ইয়াক লৈছেও যুগ্মবাৰ যেনেকুৱা 2 এটা যুগ্ম সংখ্যা প্লাস 4 এটা যুগ্ম সংখ্যাক আমি যুগ্মবাৰে লৈছো এতিয়া 4 প্লাস 2 কৰিলে পাওঁ আমি 6 টো এটা যুগ্ম সংখ্যা তাৰমানে যুগ্ম সংখ্যাক যদি আমি যুগ্মবাৰে যোগ কৰি দিওঁ তেতিয়া যোগফলটো কি হ'ব যুগ্মই হ'ব আৰু ইয়াত কি কৈছে যুগ্ম সংখ্যাৰ যোগফল হৈছে অযুগ্ম এটো অশুদ্ধ কাৰণ যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা হয় এটো এনসাৰ লিখিম আমি অশুদ্ধ সি নম্বৰটো হ'ব অশুদ্ধ এতিয়া ডি নম্বৰটো চাও ডি নম্বৰত আছে অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম তাৰমানে অযুগ্ম সংখ্যা যদি অযুগ্মবাৰ লৈ আমি যোগ কৰো তাৰ যোগফল যুগ্ম হ'ব বুলি কৈছে কিন্তু এটো ভুল আমি চাই দিও তেনেকুৱা অযুগ্ম সংখ্যা 3 প্লাস 5 টো এটা অযুগ্ম সংখ্যা প্লাস 7 টো এটা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ যোগফল আমি অযুগ্ম সংখ্যা লৈছো অযুগ্মবাৰ লৈছো 1 2 3 তিনিবাৰ লৈছো 3 টো এটা অযুগ্ম সংখ্যা এটা এইখিনি আমি যোগ কৰি দিও 5 প্লাস 7 কৰিলে পাম আমি 12 লগত 3 যোগ কৰিলে পাম আমি 15 টো এটা অযুগ্ম সংখ্যা কিন্তু ইয়াত যুগ্ম বুলি কৈছে যে অযুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম এটো অশুদ্ধ কাৰণ অযুগ্ম সংখ্যাৰ যোগফল অযুগ্মই হয় ইয়াত যুগ্ম আছে গতিকে এটো হ'ব অশুদ্ধ এটোৱে হল ডি নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে 1 ৰ পৰা 75 লৈ সংখ্যাবোৰৰ যোগফল যুগ্ম নে অযুগ্ম হ'ব তাৰমানে 1 ৰ পৰা 75 লৈকে সংখ্যা যদি আমি যোগ কৰি দিওঁ এই যোগফলটো যুগ্ম নে অযুগ্ম হ'ব হেতু আমাৰ উলিয়াব লাগে এনেকুৱা ধৰণৰ অংক কৰাত এটা সূত্ৰ আছে সূত্ৰটো তোমালোকে মনত ৰাখিবা n * n + 1 ডিভাইড 2 n মানে হল নাম্বাৰ অফ টাৰ্মস তাৰমানে সংখ্যাটো হল আমাৰ 75 এই n ৰ ঠাইত আমি 75 বহুৱাই দিম 2 n ৰ ঠাইত আমি 75 বহাম 75 আৰু ব্ৰেকেট 75 প্লাস 1 2 75 এটো ব্ৰেকেটৰ ভিতৰত আছে মানে কি এইখিনি পূৰণ হৈ আছে এই 75 ৰ লগত এইখিনি পূৰণ হৈ আছে ইয়াত ইনটু দি দিয়া ব্ৰেকেটটো উঠি যাব এতিয়া 75 ৰ লগত 1 যোগ কৰিলে পাম আমি 76 এতিয়া আমি 2 দি কটাকটি কৰিব পাৰিম 7 ত 2 যাব কিমান 3 বাৰ যাব হ'ব 6 7 ৰ পৰা 6 গলে 1 ইয়াত হ'ব 16 16 ত 2 যাব কিমান 8 বাৰ যাব ইয়াত থাকিল আমাৰ 75 * 38 এবাৰ আমি 75 ৰ লগত 38 পূৰণ কৰি দিম 75 38 এতিয়া 5 ৰ লগত 8 পূৰণ কৰিলে পাম আমি 40 40 0 উকলিব 4 এতিয়া 7 ৰ লগত 8 পূৰণ কৰিলে পাম আমি 56 56 ৰ লগত 4 যোগ কৰিলে পাম আমি 60 3 লগত 5 ইনটু কৰিলে পাম আমি 15 15 ৰ 5 উকলিব 1 3 লগত 7 পূৰণ কৰিলে 21 একে কিমান হ'ব 22 0 5 8 2 এতিয়া পূৰণ ফলটো পালো আমি 2850 আমাৰ শেষত 0 আছে শেষত 0 থাকিলে এইবোৰ সংখ্যা কি হয় আমাৰ যুগ্ম হয় গতিকে আমি লিখিম 1 ৰ পৰা 75 লৈ 1 ৰ পৰা 75 লৈ সংখ্যাবোৰৰ যোগফল যুগ্ম
2852 এটা যুগ্ম সংখ্যা আৰু এনেকৈ মনত ৰাখিব পাৰা যে শেষত শূন্য আছে শেষত যদি শূন্য থাকে সেইবোৰ সংখ্যা হয় যুগ্ম সংখ্যা মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ' কেনে পাইছা কমেণ্ট কৰি জনাবা বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা